আজিৰ ভিডিঅ'টোত আমি শিকিম কেনেকৈ আমি এইটো প্যাটাৰ্ন আমি সি প্ৰগ্ৰামত লিখিব পাৰোঁ। এইটো প্যাটাৰ্নত এতিয়া চাবা প্ৰথম লাইনত আছে অনলি 1, সেকেন্ড লাইনত আছে 1 2 1। এতিয়া যদি আমাৰ লগত থাকিলে হয় 1 2 3 তেতিয়া প্ৰবলেম নাছিলে, আমি এটা লুপতে গোটেইখিনি ডিসপ্লে কৰিব পাৰিলো হয়। কিন্তু ইয়াতে 1 2 তাৰ পিছত আকৌ 1, সো প্ৰবলেম আহি গ'ল। এতিয়া থাৰ্ডত আছে 1 2 3 তাৰ পিছত 2 1। এতিয়া চাবা প্ৰথমে আহি গৈ আছে ডিসেন্ডিং অৰ্ডাৰত 1 2 3 মানে সৰু নম্বৰৰ পৰা ডাঙৰ নম্বৰলৈ। তাৰ পিছত আকৌ পিছত গৈ আছে আকৌ ফ্ৰম ডাঙৰ নম্বৰৰ পৰা সৰু নম্বৰলৈ, ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ, মানে 3 2 1। সো আমি এই কমপ্লিট প্যাটাৰ্নটো টোটাল তিনটা পাৰ্টত ডিভাইড কৰি ল'ম। তিনটা পাৰ্টত কেনেকৈ কৰিম? প্ৰথম পাৰ্টটোত আমি ল'ম লাইনছ, টোটাল তিনটা লাইন আছে। তাৰ পিছত সেকেন্ড পাৰ্টত আমি ল'ম স্পেচৰ কাৰণে এটা ট্ৰায়াঙ্গল। তাৰ পিছত আমি ল'ম 1 1 2 1 2 3 কাৰণে এটা ট্ৰায়াঙ্গল। তাৰ পিছত আমি ল'ম 1 2 1 কাৰণে বেলেগ এটা ট্ৰায়াঙ্গল। মিন্স টোটালি আমি এটা মেইন ফৰ লুপ ল'ম আৰু ফৰ লুপটোৰ ভিতৰত আমি আকৌ তিনিটা ফৰ লুপ ইউজ কৰিম। সো টোটাল 4টা ফৰ লুপ ইউজ কৰিম এই প্ৰগ্ৰামটো লিখিবলৈ। সো লেটস ট্ৰাই, লেটস বিগিন। প্ৰথমে আমি ক্লিয়াৰ কৰি লওঁ। সো এইটো প্ৰগ্ৰাম মই মোবাইল এপত লিখি আছোঁ, কোডিং ইন সি। যদি তোমালোকৰ ঘৰত কম্পিউটাৰ নাই তেনেহ'লে এন্ড্ৰইড মোবাইল নিশ্চয় আছে, এন্ড্ৰইড মোবাইলত কোডিং ইন সি এপটো ডাউনলোড কৰি তাতো প্ৰেক্টিছ কৰিব পাৰা। এতিয়া ফাৰ্ষ্ট আমি হেডাৰ ফাইল এড কৰিম। সো প্ৰথমে আমি দিব লাগিব হেশটেগ ইনক্লুড, তাৰপিছত ব্ৰেকেট stdio.h, standard input output dot h for header। তাৰপিছত আমি মেইন ফাংচন ল'ম। তাৰ কাৰণে এটা লাইন ব্লেংক ৰাখিব পাৰোঁ, নাৰাখিলেও কাম কৰিব, জাষ্ট টু লুক দ্য প্ৰগ্ৰাম গুড। এতিয়া আমি মেইন ফাংচন লিখিম, ৰিটাৰ্ণ টাইপ হ'ল ইণ্টিজাৰ, তাৰপিছত মেইন, আৰু পেৰেণ্থেচিছৰ ভিতৰত একো পেৰামিটাৰ নাথাকে। তাৰপিছত নেক্সট লাইন, ইয়াত আমি মেইন ফাংচনৰ ব্ৰেকেট বা ব্ৰেচেছ এড কৰিম। ব্ৰেকেটৰ ভিতৰতে আমি গোটেইখিনি প্ৰগ্ৰামটো লিখিম। তাৰপিছত এতিয়া আমি লাইন নম্বৰ 5ত ভেৰিয়েবল কেইটা ডিক্লেয়াৰ কৰিম। সবকেইটা ভেৰিয়েবল হ'ব ইণ্টিজাৰ টাইপৰ, সো int। এতিয়া আমি লাইন নম্বৰ মানে টোটেল 1 2 3 তিনটা লাইন হ'ব, তিনটা লাইনৰ কাৰণে এটা ভেৰিয়েবল লাগিব। সেইটো ভেৰিয়েবল আমি i হিচাপে ল'লোঁ। তাৰপিছত আমাক আৰু এটা লাগিব এতিয়া স্পেচৰ কাৰণে লাগিব, সো s বুলি লৈ ল'লোঁ। তাৰপিছত আমাক লাগিব প্ৰথম ট্ৰায়াঙ্গলটোৰ কাৰণে, তাৰ কাৰণে j বুলি ল'লোঁ। তাৰপিছত আমাক আৰু এটা ভেৰিয়েবল লাগিব সেকেন্ড ট্ৰায়াঙ্গলটোৰ কাৰণে, তাৰ কাৰণে k বুলি লৈ ল'লোঁ। তাৰপিছত সেমিকলন। এতিয়া আমি প্ৰথম ফৰ লুপটো লিখিম। সো 4, আমাৰ ফৰ লুপটো 3 টাইমছ ৰান হ'ব লাগে বিকজ তিনটা ৰ' আছে। সো আমি প্ৰথমে লিখিম i ইকুৱেল 1 1ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, দেন i লেছ দেন 3, তাৰপিছত i প্লাছ প্লাছ। তাৰপিছত এইটো i লুপৰ ব্ৰেকেট আমি এড কৰিম, ব্ৰেকেট এড কৰিলোঁ। এতিয়া লুপৰ ভিতৰত মানে লাইন নম্বৰ 8ত আমি প্ৰথমে স্পেচ এড কৰিম। সো তাৰ কাৰণে আমি লিখিম 4, ব্ৰেকেটৰ ভিতৰত আমি কণ্ডিশ্যনছখিনি এপ্লাই কৰিম s। এতিয়া আমাক স্পেচটো কেনেকৈ লাগিব? প্ৰথম লাইনত আমাক লাগিব দুটা স্পেচ, তাৰপিছৰ লাইনটোত লাগিব এটা স্পেচ, থাৰ্ড লাইনটোত আমাক স্পেচ নালাগে। সো আমি ইয়াতে লিখিম s ইকুৱেল 1, তাৰপিছত s less than equal to 3 then minus 1। মানে প্ৰথম লাইনত কি হ'ব, s ৰ ভেলু 3 থাকিব কণ্ডিশ্যন, তাৰপিছত আকৌ আমি নট 1, ইট ইজ i 3 minus i, প্ৰথম i টো 1 থাকিব। সো 3 minus 1 2 পাম, মানে দুটা স্পেচ পাই যাম। সেকেন্ড লাইনত i 2 হৈ যাব, সো 3 minus 2 1 থাকিব, আমি এটা স্পেচ পাম। থাৰ্ড লাইনত 3 minus 3 0 থাকিব, সো উইল নট গেট এনি স্পেচ। নাও আমি নেক্সট লাইনত আহিম। এতিয়া আকৌ আমি ব্ৰেকেট এড কৰিম, এইটো স্পেচৰ কাৰণে ব্ৰেকেট হয়। এতিয়া আমি লাইন নম্বৰ 10ত লিখিম printf
ইয়াত জাষ্ট আমি এটা স্পেচ এড কৰিম ইয়াত আমি একো নিলিখোঁ এতিয়া আমি এই স্পেচৰ ফৰ লুপটোৰ পৰা ওলাই আহিম আৰু এটা ফৰ লুপ এড কৰিম 4 ইয়াতে আমি ব্ৰেকেটৰ ভিতৰত কণ্ডিশ্যনছখিনি লিখিম ইয়াতে আমি জে ভেৰিয়েবলটোক ইউজ কৰিম জে ইকুৱেল 1 তাৰপিছত জে গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন ইকুৱেল টু আই মানে প্ৰথমে আমাক 1 লাগে তাৰপিছত 1 2 লাগে আই ভ্যালু টিল 2 যাব তাৰপিছত 3 লাগে সো এনেকৈ ইনক্ৰিজ হৈ থাকিব তাৰপিছত জে প্লাছ প্লাছ এতিয়া ফৰ লুপৰ পেৰেণ্থেছিছ নট পেৰেণ্থেছিছ ব্ৰেচেছ আৰু লাইন নম্বৰ 14ত আমি প্ৰিণ্টএফ ষ্টেটমেণ্ট লিখিম ইয়াতে প্ৰিণ্টএফত আমি জে ভেৰিয়েবলৰ ভ্যালুটো ডিসপ্লে কৰিম সো আমাক লাগিব %d আৰু ইয়াৰ ভেৰিয়েবলটো হ'ব জে এতিয়া আমি এটো লুপৰ পৰা আউট হৈ যাম তাৰপিছত আমি আৰু এটা লুপ লিখিম এটো নেক্সট পাৰ্টটোৰ কাৰণে য'ত আমি লাষ্টৰ ফৰ লুপটোত আমি ডিসপ্লে কৰিব লাগে 1 2 1 এনেকৈ টাইপৰ সো ফাৰ্ষ্টৰ আমি একদম লাৰ্জেষ্ট নম্বৰ পৰা আহিব লাগিব দ্যাটছ ওয়াই কিন্তু ফাৰ্ষ্টৰ লাইনটোত আমাৰ একো নালাগে ফাৰ্ষ্টৰ লাইনটো এমটি থাকিব দ্যাটছ ওয়াই k ইকুৱেল i - 1 মানে 1 - 1 we will get 0 তাৰপিছত আমি কন্ডিশনত দিম k greater than equal to 1 means যেতিয়ালৈ k ভ্যালু 1 হয় তেতিয়ালৈ লুপটো এক্সিকিউট হ'ব সো k greater than equal 1 আৰু k আমি মাইনাস কৰিম সো k মাইনাস এতিয়া আমি এটো লুপটোৰ ভিতৰত পেৰেণ্থেছিছ এড কৰো পেৰেণ্থেছিছ ব্ৰেচেছ তাৰপিছত লাইন নম্বৰ 18ত আমি লিখিম k ভ্যালুটো সো printf %d আৰু ইয়াত আহিব k এতিয়া আমি এটো লুপৰ পৰা ওলাই আহি আমি নিউ লাইন এড কৰিম আদাৰৱাইজ আমাৰ যিকেইটা লাইন আছিল গোটেইকেইটা লাইন এটা লাইনতে ডিসপ্লে হ'ব যেনেকৈ আমাৰ আউটপুট হ'ব 1 1 2 1 1 2 3 2 1 এনেকৈ টাইপৰ এটা লাইনতে আহি যাব সো সেপাৰেট কৰিবলৈ আমি ইয়াতে নিউ লাইন ক্যাৰেক্টাৰ এটা এড কৰিম তাৰপিছত আমি মেইন লুপৰ পৰা ওলাই আহিম একেবাৰে লাষ্টত আমি ৰিটাৰ্ন 0 এড কৰিম বিকজ আমাৰ ৰিটাৰ্ন টাইপ আছিল ইন্টিজাৰ দ্যাটছ ওয়াই আমি কিবা এটা ৰিটাৰ্ন কৰিবই লাগিব সো ৰিটাৰ্ন 0 এটো হল আমাৰ কমপ্লিট প্ৰগ্ৰামটো সো ইয়াত আমি টোটাল 4টা ফৰ লুপ ইউজ কৰিছো এতিয়া আমি এক্সিকিউট কৰো আমাৰ যদি একো মিস্টেক নাই তেতিয়া হলে প্ৰগ্ৰামটো এক্সিকিউট হ'ব আৰু যদি কিবা মিস্টেক কৰা হৈছে দেন we will not get the output আমাৰ সেকেন্ড ফৰ লুপটোত মিস্টেক এটা আছে s ৰ ভ্যালুটো ইনক্ৰিজ কৰা নাই ইয়াত হ'ব s++ সো এতিয়া আমি এক্সিকিউট কৰো ৰান সো ইয়াত আহিছে নেকি 1 and I think there is a mistake /n হ'ব ইয়াতে /2 দিয়া হোৱা নাই সো হেনেকে টাইপৰ আহিছে /n এতিয়া ৰান সো এতিয়া দেখিলা আউটপুটটো 1 1 2 1 1 2 3 2 1 এনেকে টাইপৰ আহিছে সো এনেকে আমি উক্ত প্ৰগ্ৰামটো কৰিব পাৰো সি প্ৰগ্ৰামিংত আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি এনেকে কিবা প্ৰগ্ৰাম আছে প্যাটাৰ্নৰ যেটো বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত লিখিব পাৰা Thank you for watching. Bye.